भी है कल्याणी, तेरा जोड़ धरा पर कोई नहीं, मेरी माँ के बराबर कोई नहीं। तेरी ममता से जो गहरा हो ऐसा तो सागर कोई नहीं, मेरी माँ के बराबर कोई। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल ध्रुर ब्लॉग्स। तो गाइस আজি আমি আছো গুৱাহাটীত অৱস্থিত বালাজী মন্দিৰত। একবাৰ গাইস চাই লওকচোন মন্দিৰটো। এই গাইস দেখিছে এইভাগে হৈছে মন্দিৰটো, কি ভাল লাগে গাইস। আৰু সেইফালে কি মজা এটা ভিউ, এইফালে আমাৰ মাহত যাই আছে এনেকৈ গাইস। ফটো উঠিলোঁ অলপ। তো গাইস বেছি মনে কৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মাহত আছে গাইস, দেখিছে এতিয়া আমাৰ গাইস মৰমৰ জেঠিমা আমাৰ লগতে আহিছে। ভাল লাগিছে না? ভাল লাগিছে মজা মজা। আৰু এতিয়া হৈছে আমাৰ সন্মুখত বিশাল বালাজী মন্দিৰ গাইস, বহুত ভাল লাগিছে। ইয়াত বহুত ভক্তৰ সমাগম ঘটিছে। চাই লওক পিছৰ পৰা ভিউটো এনেকুৱা হয়, কি মজা লাগিছে। আৰু গাইস মানে মানুহ বহুত আছে ইয়াতে। আৰু গাইস এই যে গাইস বালাজী মন্দিৰটো এটা বস্তু কৈ দিছোঁ, এইখন যে দেখিছে গেটখন, এইখন গাইস মানে ইয়াত মানে গাইস মানে 3খন মান গেটে আছে। এই এখন গেট আৰু গাইস এইফালে এখন গেট আৰু গাইস এইফালে এখন গেট, মানে 3খন মানে সমুদ্ৰে গেটে আছে। এবাৰ মন্দিৰটো চাৰিওফালে দেখাই দিছোঁ, কি মজা এটা ভিউ দেখিছে এই ওপৰলৈ গাইস। আৰু সেইভাগে হৈছে গাইস মন্দিৰটো। আমি এনেকৈ যাই আছোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে পায়। আমাৰ অসমতে মানে অসমৰ গুৱাহাটীতে কি ধুনীয়া এটা মন্দিৰ আছে আৰু মানুহে বাহিৰত কিয় ফুৰিব যাব লাগে, ইয়াতে আহক বালাজী মন্দিৰ চাওক। আৰু গাইছ এয়া হৈছে মোৰ সন্মুখত এই মন্দিৰ ভাগ, কি এটা বিশাল মন্দিৰ গাইছ। বালাজী মন্দিৰ বুলি ক'লে বহুতে ভাল লাগি যায় কিবা এটা, সেইকাৰণে গাইছ আপোনালোক আহক আৰু এবাৰ চাই যাওক মন্দিৰটো। আমাৰ বাইদেউহঁত আহি আছে, এই মৰম বা এই আমাৰ বাবু। কি খবৰ? ঐ কৈ দিয়া গুড, কৈ দিয়া গুড গুড বঢ়িয়া। আৰু গাইছ এটা কথা মই কৈ দিছোঁ গাইছ, আপোনালোকে নিশ্চয় গম পায় যিসকল মানে ভিডিঅ' বনাই ইউটিউবত, মানে এই মন্দিৰটো গাইছ মানে ভিতৰত মানে ভিডিঅ' ফটো একো মানে গাইছ এলাউড নাই। আৰু যদি কিবা এখন বনাই ন কোনোবাই ডাইৰেক্ট 2000 টকা ফাইন। চ' আপোনালোক একদম বেয়া নাপাব গাইছ, মই যিখিনি দেখাব পাৰিছোঁ আপোনালোক বঢ়িয়াকৈ দেখাইছোঁ, বাহিৰৰ পৰা হওক অকণমান গাইছ এইখিনি। আৰু গাইছ বালাজী মন্দিৰত আহি এটা বস্তু বেছিকৈ ভাল লাগে দেই, এইটো মানে বহুতে কয়, এই গাইছ দেখিছে গেটটো, এই গেটটোত মানে ফটো ভিডিঅ' বহুতে কৰে, মানে বহুতে ভাল লাগে গাইছ। আৰু গাইছ ইয়াত মানে এনেকুৱা গাইছ 3খন গেট আছে। আৰু গাইছ গেটটোৰ কাষতে চাই লওক, এইটো হৈছে প্ৰসাদ কাউণ্টাৰ গাইছ দেখিলে। আৰু গাইছ এইফালে গাইছ মই ভিডিঅ' বনাই আছোঁ দেই। আমি ইয়াতে মানে অলপ মানে ভিতৰত মানে এখন পাৰ্কৰ দৰে অলপ মানে প্লেচ এটা আছে মজা। আৰু ইয়াত মাহঁতে গাইছ ফটো উঠি আছে আৰু দেখি মোৰ কাষত থিয় হৈ আছে আৰু মই বনাইছোঁ ব্লগ। আৰু এইফালে চব মানুহ গাইছ চবে গাইছ বহি আছে, দেখিছে কি মজা লাগিছে। আৰু গাইছ কি মজা এটা প্লেচ হে, কি মজা আৰু মানে কি গোটেই খেলপথাৰৰ দৰে এখন তাত মানে সেই। আৰু গাইছ এটা বস্তু চাওক, মানুহবোৰে কি বঢ়িয়াকৈ বহি আছে, মানে একদম মানে গৰম দিছে নে অলপ, মানে ইয়াতে মানে বহি অলপ মানে ভাল লাগিছে। আৰু সেইটো হৈছে গাইছ মন্দিৰ ভাগ, আৰু এইফালে এটা আৰু সেইফালে এটা, সেইটো হৈছে গাইছ মেইনটো। আৰু পুৰা কি খবৰ মা? বঢ়িয়া মজা। হাই কৈ দিয়া। আৰু গাইছ এটা বস্তু কৈ দিছোঁ, এইটো হৈছে আমাৰ মা আৰু মাৰ যোনটো বায়েক আছে এইটো হৈছে। আৰু গাইছ এটা কথা কৈ দিছোঁ, বিশ্বাস নকৰিব কথা, বিশ্বাস কৰিব পাৰে। আমাৰ জেঠিমা হৈছে কেইটামান 5টা ন, জেঠিমা থাকে 5টা নে 6টা, মা এতিয়া 7টা, আৰু এজন আমাৰ গাইছ আছে মামা, এজনে মামা, বাকী 7টা ছোৱালী গাইছ, বেলেগ পৰিয়াল দেই। এতিয়া দেখাই আছোঁ চবফালে বহি আছে মানুহবোৰ, দেখিছে গাইছ কি ভাল লাগিছে, দেখিছে নে? আৰু এইফালে খেলি আছে ফুটবল, মই এইফালে বহি আছোঁ, বহুত ভাল লাগিছে গাইছ। ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকিব, এণ্ডলৈকে গাইছ দেখাই আছে। আৰু সেই ভাগ হৈছে আমাৰ মন্দিৰ ভাগ, কি মজা লাগিছে। বালাজী মন্দিৰত আহক গাইছ। চ' গাইছ এয়াই আছিল বালাজী মন্দিৰ, দেখা পালে পিছফালে দেখালে গাইছ। এইটোৱে হৈছে গাইছ বালাজী মন্দিৰ, এই এটা দেখা পালে। এতিয়া গাইছ আমি যাম ঘৰত মানে অলপ গাইছ ৰাস্তাত দেখাম কি কৰোঁ। চ' এয়া আছিল গাইছ বালাজী মন্দিৰটো, বহুতে ভাল লাগিল চাই, আপোনাক দেখালোঁ। আৰু গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব।
এইটোৱে আছিল গাইছ আৰু গাইছ মানে এটা বস্তু বেয়া হ'ল যে মইতো কৈছোৱে গাইছ আপোনালোকক যে ভিতৰত গাইছ ভিডিঅ' কৰিব নোৱাৰিলোঁ নহ'লে একবাৰ মন্দিৰ ভাগ গাইছ মানে কেনেকুৱা ভিতৰত মানে থাপনাখন একবাৰ দেখাই দিলোঁ হয় মই আৰু গাইছ এয়া আছিল বালাজী মন্দিৰৰ পৰা এটা মজা এটা গাইছ শ্বৰ্ট এটা ব্লগ আৰু যদি গাইছ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰিলে গাইছ মোৰ চেনেলটো থ্ৰুৰ ব্লগছ আৰু কোনে কোনে গাইছ ভীমা শংকৰ ব্লগটো চোৱা নাই মানে কি নহয় চাগে নহয় গাইছ এক ছেকেণ্ড চৰি ভীমা শংকৰ ব্লগটো মই দিয়া নাই দিমহে গাইছ মই কেতিয়া দিওঁ মই আপোনাক মই ক'ম এইটো ব্লগ দি আছোঁ কালি মানে চ' আপোনাক চাব বঢ়িয়াকৈ এয়াই আছিল লগ পাম বেলেগ এটা ব্লগত আজিলৈ মানে বাই বাই জয়